নমস্কাৰ মই তিশা পিও আশা কৰো সকলো ভালে আছে যেহেতু এটো ভিডিওটো বনোৱা এটা বিশেষ কাৰণ ৰিসেন্টলি মোৰ 100k কমপ্লিট হৈছিল মোৰ তিশা পিও পেজখনত জুনে জুনে চিনি পাই তাহাঁতো গম পাইছে হপাই কিন্তু তাৰ দুদিনৰ পিছত মোৰ একাউণ্টটো হেক হৈ গল মানে 100k ফুৰ্তিটো মানে মনাবই নাপালো মানে যে কষ্ট কৰিলো 100k টো কমপ্লিট হল কিন্তু এনেকৈ একো হ'ব নাপালেই দুদিনৰ পিছত একাউণ্টটো হেক কৰি দিলে নাজানো কেলে হেক কৰিলে মই লোকৰলে সদায় ভালটো ভাবো কিন্তু কয় নহয় লোকৰলে ভালটো ভাবিও মানে নিজৰলে সদায় কিবা না কিবা বেয়াটো আহে একো নাই জি হল মানে হল আৰু মই হেতু ধৰিছো মানে ভালৰ কাৰণে হল বুলি ধৰি থৈছো আৰু আপোনালোকক এটো ক'ব বিচাৰিছো যে বহুতে ভাবিব পাৰে যে এটো একাউণ্ট ফেক হয় বুলি কিন্তু এটো একাউণ্ট মোৰ ৰিয়েল হয় এটো নতুন একাউণ্ট বনাইছো মই আৰু আশা কৰিছো আপোনালোকে মোক আগত যিমান মৰম দিছিল হিমানে মৰম এতিয়া দিব আৰু মোক আগুৱাই লৈ যাব আৰু আপোনালোকক মই স্ক্ৰিনশ্বটখন দেখাই দিছো যে এটো মোৰ 100k বা প্ৰফাইলটো লাষ্ট স্ক্ৰিনশ্বট আৰু উপায়টো নাই আৰু মোক বহুত লগৰে মোক বহুত হেল্প কৰিলে সেই কাৰণে বহুত বহুত ধন্যবাদ আশা কৰিছিলো মানে একাউণ্টটো মই ঘূৰাই আনি মানে ৰিকভাৰি কৰি দিম বহুত ট্ৰাই দিলো সেইকাৰণে মই এনেকৈ ভিডিওটো বনোৱাও নাছিলো ভাবিছিলো যে আহি যাব একাউণ্টটো আকৌ নতুনকৈ পোষ্ট দিম কিন্তু হেনেকুৱা নহল যোৱাকালি গম পাইছো যে মানে একেবাৰে মোৰ ইনষ্টা আইডিটো মানে একেবাৰে কাৰণে ইনষ্টাগ্ৰামে উৰাই দিলে সো মই যিমান কষ্ট কৰিছিলো সেইখিনিটো গলগে কিন্তু আশা কৰিছো আকৌ মই কষ্ট কৰিম আকৌ আগবাঢ়ি যাম আৰু যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰি দিব প্লিজ এটো মোৰ ৰিকুৱেষ্ট আৰু ধন্যবাদ